নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত ধেমাজি জিলাত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ধেমাজি জিলাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী আৰু এই মুহূৰ্তত যিহেতু ধেমাজি জিলাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে, এফালে যদি অসম আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছৰ যি আন্দোলনৰ কাৰ্যসূচী ৰোধ কৰিবৰ কাৰণে অসম আৰক্ষীয়ে তেখেতসকলে প্ৰচেষ্টা কৰিছে, আনফালে কিন্তু প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত অব্যাহত আছে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটি আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিহৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই সম্পৰ্কে আমি অধিক তথ্য জানিবৰ বাবে আমি কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ধেমাজি জিলাৰ কংগ্ৰেছৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে ৰূপায়ণ কৰিছে। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব, কিহৰ কাৰণে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে? আজি আমাৰ পুৰা ষ্টেটৰ পৰাই চব মানুহ ধেমাজি আহিবলগীয়া হৈছে। হয়, আমি নাহিলো হয় যদি এতিয়ালৈকে এৰেষ্ট কৰি দিলে, কিন্তু আজি 50 ঘণ্টাৰ ওপৰত হ'ল, এতিয়ালৈকে কাকো এৰেষ্ট কৰিব পৰা নাই। দুই এজনক এৰেষ্ট কৰিছিলে, এৰেষ্ট কৰি কিন্তু থানাৰ পৰা বেইল দি দিছে। এতিয়া য'ত আমাৰ কংগ্ৰেছৰ স্প'ক্স পাৰ্চন ৰিতম সিঙক এটা টুইটৰ কাৰণে ঘৰৰ পৰা চুচুৰাই লৈ গ'ল, একে পুলিচে আমাৰ কৰ্মীৰ ওপৰত যেতিয়া আক্ৰমণ হৈছে আৰু একেবাৰে ফেটেল আক্ৰমণ, একেবাৰে এজন হস্পিটেল এতিয়ালৈকে হস্পিটেলত আছে, এনেকুৱা টাইপৰ আক্ৰমণ হোৱাৰ পাছতো মহিলাৰ ওপৰত আক্ৰমণ হৈছে, মলেষ্টেশ্যন কেছ হৈছে, ইমানখিনি হোৱাৰ পাছতো আমাৰ এজন এজন মানুহকো যদি এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই, আমিতো প্ৰতিবাদ কৰিবই লাগিব। আজি প্ৰতিবাদটো বাধা দিবলৈ অকল ধেমাজি পুলিচ নহয়, বিভিন্ন ওচৰে পাছৰে যিমান ডিষ্ট্ৰিক্ট আছে চব ডিষ্ট্ৰিক্টৰ পৰা পুলিচ মাতিবলগীয়া হৈছে। ইমান কি দৰকাৰ ভাই? যোনবোৰে ক্ৰিমিনেলবোৰক এৰেষ্ট কৰিলেও সেই কথাই শেষ হৈ যায়, কিন্তু পুলিচে এৰেষ্ট কৰা নাই। এতিয়া ষ্টাৰ্টিঙত আমি ভাবিছিলো এইখিনি চাগে নৰ্মেল কিবা কাজিয়া চাগে, কিন্তু এতিয়া যেনেকুৱা পুলিচে যেনেকুৱা প্ৰটেকশ্যন দি আছে, গভৰ্ণমেণ্টে যেনেকুৱা প্ৰটেকশ্যন দি আছে, এটা বস্তু এইটো ফাইনেল যে এইটো গোটেই কাহানীটো বিজেপিয়ে নিজে স্পন্সৰ কৰিছে। শুকান নগৰীয়া প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী হতাহতি হৈছে নেকি? এইটো চব প্ৰটেষ্টতটো আৰু অকণমান এইটো ঠেলা ঢাকা হয়, ইমান চিৰিয়াছ একো হোৱা নাই। হয়, আপোনালোকে এতিয়া পৰৱৰ্তী পদক্ষেপ কি গ্ৰহণ কৰিব? আমি সময় বান্ধি দিছোঁ 24 আৱাৰ্ছৰ ভিতৰত যদি কাকো এৰেষ্ট নকৰে তেনেহ'লে আমি একে প্ৰটেষ্ট আমি এভৰি ডিষ্ট্ৰিক্টত পুৰা আছামত কৰিম, পুৰা ষ্টেটত কৰিম আমি একে প্ৰটেষ্ট। সেয়া যুৱ কংগ্ৰেছৰ উদ্যোগতে হ'ব প্ৰতিবাদী কাৰ্যসূচী? হয়। এয়া আছিলে আজিৰ দিনটো ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্পৰ্কে এই মুহূৰ্তত আমাক যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে এই সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰিলে। আমি পৰৱৰ্তী সময়ত এই সম্পৰ্কে আৰু অধিক তথ্য আপোনালোকক প্ৰদান কৰাৰ বাবে আমি সদা প্ৰস্তুত। এই মুহূৰ্তত পলিটিকেল বাৰ্তাৰ তৰফৰ পৰা মই গিয়াছুদ্দিন আহমেদে আপোনালোকৰ তৰফৰ পৰা বিদায় মাগিছোঁ।